হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ আৰু গাইজ সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু গাইজ আজি হৈছে উৰুকা আপোনালোকে নিশ্চয় গমেই পাইছে আজি উৰুকা হয় আৰু এতিয়া মানে উৰুকা পূৰা তৈয়াৰী হৈ আছে ঘৰত আৰু বৰ্তমান এতিয়া মানে গছবোৰ খেৰে বান্ধিবলৈ লৈছোঁ বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ সেইবোৰ আৰু লাহে লাহে এতিয়া উৰুকাৰ মানে কি কি তৈয়াৰী হৈছে আপোনালোকক লাহে লাহে দেখুৱাই থাকিম তো এতিয়া যাওঁ বোলো প্ৰথমে গছখিনি বান্ধি লওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ গাইজ এইফালে আছে আমাৰ বৰ্তাই কিবা এটা কৰি আছে কি কৰি আছে এইফালে তেওঁ মানে লাইটৰ কাম কৰে গতিকে এইখিনি ভেলাঘৰত মানে লাইট লগাবলৈ তাৰ কাৰণে ৱায়াৰবোৰ তৈয়াৰ কৰি আছে পূৰা এইফালে আমাৰ বৰ্তা আছে আৰু এতিয়া যাওঁ সেইফালে সন্মুখত বাইক গছখিনি বান্ধি লওঁ কেইবাজোপা বান্ধিলোৱে তামোল গছখিনি বান্ধিলোঁ শিলিখা গছজোপা বান্ধিলোঁ এতিয়া বাকী দুই এজোপাও আছে এইফালে নাৰিকল পুলিটোও বান্ধিলোৱে এতিয়া যাওঁ বাকীখিনি বান্ধি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু গাইজ এতিয়া বৰ্তমান ধুনীয়াকৈ সেইখিনি বান্ধি লওঁ ইফালে পূৰা পাচিটোত খেৰ আনি লৈছোঁ আৰু ইফালে গছবোৰত মানে এজোপাজোপাকৈ বান্ধি আছোঁ এইখিনিতো ধুনীয়াকৈ বান্ধি লওঁ আৰু গাইজ এতিয়া নেমুজোপাটো এতিয়া মানে বান্ধি দিম বুলি ভাবিছোঁ এইফালে নেমু পুলি দেখিছে কেইবাটাও আছে যিকোনো এটাতে বান্ধিলোঁ এতিয়া সেইটোতে বান্ধিলোঁ যিহেতু এইটো ডাঙৰ আছে ন সেইটো কাৰণে আৰু গাইজ এইফালে বিহু বুলি পূৰা ৰৌ মাছ দেখিছে এইফালে দেউতাই চিলাই আছে তাৰ ছালটো খুৱাই লওক তাৰপিছত ধুনীয়াকৈ ইয়াক তেলত ফ্ৰাই কৰি খাব লাগিব এইফালে চাই লওক আৰু এবাৰ গাইজ মানে গছত আপোনাৰ খেৰ বান্ধি আহিলোঁ এতিয়া আৰু এতিয়া আহিলোঁ পথাৰলৈ আহিলোঁ মানে এইফালে পুখুৰীটো চাবলৈ মানে এইকেইদিনতে এই পুখুৰীটো সিঁচা হ'ব গতিকে আজি এনেই উৰুকা বুলি চাবলৈ আহিলোঁ আৰু এইফালে দেখিছে নাই পূৰা মেটেকা পূৰা টানি থোৱা আছে কোনোবাই মানে মনে মনে মেটেকা টানি মাছ ধৰে ইয়াত আহি কোনটা নাজানো বাৰু আৰু এইফালে দেখিছে পূৰা পথাৰৰ ধুনীয়া দৃশ্য সেইফালে সিহঁতি আছে এইফালে পূৰা গৰুৱে পূৰা চৰি আছে আৰু মানে বাকীখিনি কাম হৈ গ'ল বিহুৰ আৰু এতিয়া সেইটো কাৰণে আহিছোঁ ইয়াত এই পুখুৰীটোকে চাবলৈ মানে দুই এদিনতে পুখুৰীটো সিঁচা হ'ব গতিকে সেইটো কাৰণে এইফালে দেখিছে আৰু গাইজ আজি মানে প্ৰায় 3 দিন মানে হ'ল বেঙেনা পুলি আৰু বিজুলীকা পুলি কেইটামান আনিছিলোঁ সেইকেইটা মানে সদায় থাকিয়ে যায় ৰুম বুলি আৰু আজি ভাবিছোঁ আজি ফাইনেলি ৰুই দিওঁ মানে প্ৰায় সদায় ৰুম বুলি ভাবোঁ মানে পাহৰিয়ে থাকোঁ আৰু বিজুলীকা পুলিকেইটা ভাবিছোঁ এই পিয়ালি কাষতে দি দিওঁ কাৰণ বিজুলীকা পুলি যিহেতু মানে বেছি পানী পৰিলে বেয়া ন মৰি গুচি তো সেইটো কাৰণে ইয়াত পিয়ালিত ইমান মানে পানী নপৰিব সেইটো কাৰণে ইয়াতে এতিয়া গাঁত খান্দি দিছোঁ সেইদিনাখন এটা ৰুইছিলোঁ চাইছিলোঁ মানে পিয়ালিত হ'বনে নহয় আজি তাকে ৰুই দিওঁ বুলি ভাবিছোঁ আৰু গাইজ এইফালে পূৰা 5টা গাঁত খান্দি ল'লোঁ কাৰণ যিহেতু 5টা বিজুলীকা পুলি আছে ন গতিকে ইয়াত 5টা এইফালে ৰুই দিব লাগিব মানে এটা ৰুলোৱে বাকী 4টা গাঁত ইয়াত খান্দিলোঁ এতিয়া ৰুই লওঁ আৰু গাইজ এইফালে পূৰা বিজলকীয়া পুলিকেইটাৰ পৰা ৰুই দিলোঁ এইফালে 5টা আৰু মানে এনেকৈ চাৰিওফালে বেৰি দিলোঁ যাতে ছাগলীয়ে খাব নোৱাৰে আৰু এইফালে বেঙেনা পুলিকেইটা ৰুই দিলোঁ এইফালে হৈছে এতিয়া আপোনালোকক আমাৰ ভেলাঘৰটো আৰু মেজি ঘৰটো অলপ দেখুৱাই দিছোঁ মানে মেজিটো এতিয়া বনাই আছে কিন্তু ভেলাঘৰটো বনাই হৈ গৈছে আপোনালোকক এতিয়া ভেলাঘৰটো অলপ মানে দেখুৱাই দিছোঁ এইফালে পূৰা কঠীয়ানীত আছে আমাৰ মানে ভেলাঘৰটো আছে ভেলাঘৰটো এবাৰ দেখুৱাই দিছোঁ আৰু গাইজ এইফালে আছে সন্মুখত পূৰা ভেলাঘৰ আৰু অকণমান দেৰি পাছত মানে ইয়াত এইফালে চাৰিওফালে খেৰ দি দিব এইফালে পূৰা টিঙেৰে দি দিয়া হৈছে আৰু এইফালে গাঁতটো এইফালে খৰি চৰি পূৰা আনি থোৱা হৈছে বাহিৰত আছে সেইফালে দাদাহঁতে মেজিটোৰ কাৰণে মানে বনাই আছে কলপুলি ৰুই আছে এইফালে পূৰা বগৰী গছ চক আৰু এতিয়া আপোনালোকক মেজি ঘৰটো এবাৰ দেখুৱাই দিছোঁ আৰু গাইজ এইফালে সন্মুখত পূৰা খৰি কাটি থৈছে এইখিনি হৈছে মেজি খৰি হয় আৰু এইফালে কলগছ দি আছে 4 গছজোপা মানে কলগছ দি দিব তাৰপৰা তাত মানে খৰিখিনি জাপি দিব এইফালে পূৰা মেজি কাৰণে আৰু ইয়াত গাঁতখিনি খান্দিব এই ঠাইতে হয় আপোনালোকৰ ফালে কোন মানে কলগছৰ হয়নে নে বাঁহৰ হয় জনাব আৰু এইফালে চাওক এইফালে এইখিনি বাঁহৰ হয় এইফালে এইখিনি কাঠৰ খৰি এইখিনি হৈছে মেজি কাৰণে আৰু এইফালে
আৰু গাইজ এতিয়া বৰ্তমানটো ভেলাঘৰটো বনাই হৈ গৈছে আৰু এতিয়া পূৰা আপোনালোকক ৰাতিহে লগ পাম। চ' গাইজ বৰ্তমান এতিয়া আন্ধাৰ হৈ গৈছে আৰু এইফালে পূৰা উৰুকাৰ পূৰা এটা পৰিৱেশ জাগি উঠিছে। পূৰা ক'ৰবাত যদি খানা খাইছে, ক'ৰবাত পূৰা ভেলাঘৰত মানে এইফালে জুই ফুৱাইছে। এইফালে পূৰা খেৰ দি দিলে আৰু এইফালে জুইকুৰা জ্বলাই হৈ গ'ল। মানে খুৰাহঁত আছে, এইফালে দাদাহঁত আছে, ববু আছে। মানুহ এতিয়া লাহে লাহে আহিব আৰু পূৰা জুইটো ধৰা হৈছে। আৰু আপোনালোকক এতিয়া মেজিটো অলপ দেখুৱাই দিছোঁ, অথনি যে দিনত বনাইছিলে সেইটো। তো গাইজ মানে কি হ'ল, অথনি যিকেইজন দাদাই মানে মেজিটো বনাই আছিলে তেওঁলোক হঠাৎ টাউনলৈ যাব লগা হ'ল, কাৰণ বজাৰটো কৰিবলৈ। গতিকে মানে মেজিটো এতিয়া বনোৱা নহ'ল, কিন্তু ৰাতিয়ে বনাব লাগিব এতিয়া, যিহেতু অথনি দিনত গুচি গ'ল ন, আহোঁতে দেৰি হৈ গ'ল। আৰু এতিয়া এফালে মেজিটো কলকেইজোপা অকণমান বেয়া আহিছে দেই, কলকেইজোপা মানে পুতি থৈ দিছে। আৰু এতিয়া খৰিখিনি জাপিলেই হৈ যাব। খৰি এইফালে পূৰা খান্দি থোৱা আছে, এইফালে আহিছে। যেতিয়া কমপ্লিট হ'ব তেতিয়া সম্পূৰ্ণ মেজিটো দেখাম বাৰু। গাইজ বৰ্তমান ইয়াত আপোনালোকে দেখিছে পূৰা চুঙাত দিয়া গাহৰি। দুটামান ক্লিপ আছে বাৰু ইয়াত মানে ভৰোৱা, সেইটো আপোনালোকক দেখুৱাই দিম। আৰু এইফালে পূৰা গাহৰিটো চুঙাত দি পুৰি থকা হৈছেগৈ আৰু লাহে লাহে। পিছে ছাইডটো পূৰা ক'লা হৈ গৈছেগৈ, এতিয়া লাহে লাহে হৈছে।